নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। যদিহে আপুনি এতিয়া বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট বনোৱা নাই, তেতিয়াহ'লে আপুনি এতিয়া ঘৰত বহি নিজৰ মোবাইলতে বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেটখন বনাই ল'ব পাৰিব। হয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাম যে নিজৰ মোবাইলতে কেনেকৈ বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট ঘৰত বহি আবেদন কৰিব পাৰি। আৰু এয়া আবেদন কৰাৰ 5 দিনৰ ভিতৰতে আপুনি চাৰ্টিফিকেটখন লাভ কৰিব। হয়, 5 দিনৰ ভিতৰতে ৱৰ্কিং ডে যদি 5 দিন থাকে, তেতিয়াহ'লে 5 দিনৰ ভিতৰতে আপুনি চাৰ্টিফিকেটখন পাই যাব। কিন্তু ইয়াৰ বাবে ভিডিঅ'টো হয়তো অকণমান দীঘলীয়া হ'ব পাৰে, তো আপোনালোকে স্কিপ নকৰাকৈ গোটেইখিনি ভিডিঅ' চাব, তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিব। কাটি চালে আপোনালোকে বুজি পোৱাত অসুবিধা হ'ব। তো বলক, প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ব্ৰাউজাৰ অ'পেন কৰিব। তো মই ইয়াতে ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰি লৈছোঁ। তাৰপিছত চাৰ্চ বাৰত আপুনি ইয়াত চাৰ্চ কৰিব লাগিব সেৱা সেতু বুলি। চাওক, সেৱা সেতু চাৰ্চ কৰিলে এনেকুৱা টেব অ'পেন হ'ব। আপুনি প্ৰথম লিংকটোতে ক্লিক কৰিব। হয়, প্ৰথম লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন হৈ তললৈ আহিব। তললৈ আহিলে আপুনি এনেকুৱা ইণ্টাৰফেচ পাব। আপুনি ইয়াত ক্লিক কৰিব চিটিজেন চাৰ্ভিচত। চিটিজেন চাৰ্ভিচত ক্লিক কৰাৰ লগে লগে এনেকুৱা আহিব। তাৰপিছত আপুনি ক্লিক কৰিব লেণ্ডত ক্লিক কৰাৰ লগে লগে আপোনাৰ তলত এনেকুৱা শ্ব' কৰিব। তো আপুনি ইয়াতে পাই যাব। আপুনি চাৰ্চত চাৰ্চ কৰি দিব বাকিজাই বুলি। বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট চাৰ্চ কৰিলে এনেকুৱা আহিব। তাতে আপুনি প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক, ইয়াতে আহি গৈছে গোটেইখিনি কথা। আপুনি চাব পাৰে এবাৰ যে ইছুৱেঞ্চ অফ বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট। তো আপুনি ইয়াৰ বাবে কি কৰিব লাগিব, ইয়াৰ বাবে কি ডকুমেণ্টছ লাগিব চাওক। ৰিকুৱাৰমেণ্টত ক্লিক কৰাৰ লগে লগে আহি যাব। প্ৰথমতে পাছপোৰ্ট ফটো, 2 নম্বৰ স্কেন কপি অফ কোৰ্ট ফি ষ্টাম্প, 3 নম্বৰ স্কেন কপি অফ আপ টু ডেট পে'মেণ্ট ৰিচিপ্ট, অৰ্থাৎ খাজানা, যোনখন আমাৰ মাতৃক খাজানা দিয়া হয়, এই খাজানা ৰচিদখন লাগিব। তাৰপিছত লাগিব 5 নম্বৰ এনি আদাৰ ডকুমেণ্ট, এখন ভোটাৰ লিষ্ট বা এফিডেভিট, কোড এফিডেভিট বা ভোটাৰ লিষ্ট যিকোনো এখন হ'লে হ'ল। আপোনাৰ যি আছে, তো আপুনি কোড এফিডেভিট এটা বনাই ল'ব, তেতিয়াহ'লে ভাল হ'ব। তাৰপিছত আপলোড স্কেন কপি অফ দ্য এপ্লিকেশ্যন ফৰ্ম, হয় এখন ফৰ্ম ওলাব, সেইখন আপুনি ধুনীয়াকৈ ফিল আপ কৰি সেইখন আপুনি আপলোড কৰিব লাগিব PDF কৰি। চাওক, তাৰপিছত ইয়াৰ পিছত এইখিনি চোৱাৰ পিছত আপুনি কি কৰিব, এপ্লাই অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। তো ইয়াতে আপুনি আপোনাৰ গোটেই ইনফৰ্মেশ্যনখিনি ভৰাব লাগিব। প্ৰথমতে আপুনি লেংগুৱেজ চিলেক্ট কৰিব লাগিব। মই ইংৰাজী চিলেক্ট কৰিছোঁ। তাৰপিছত আবেদনকাৰীৰ নাম, ইয়াতে আপুনি আবেদনকাৰীৰ নামটো ভৰাব লাগিব। XYZ কিবা এটা ভৰাই দিছোঁ। তাৰপিছত আবেদনকাৰীৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল বুলি দিছোঁ। আবেদনকাৰীৰ পিতাৰ নাম, ইয়াত আপুনি দেউতাৰ নামটো ভৰাব লাগিব। তাৰপিছত আহিল ডেট অফ বাৰ্থ, ইয়াত জন্ম তাৰিখটো আপুনি ভৰাব লাগিব। তো আপুনি এনেকৈ চিলেক্ট কৰিব পাৰে জন্ম স্থানটো। তেনেকৈ মই চিলেক্ট কৰি ল'লোঁ। তাৰপিছত ইয়াত মেইলটো ভৰাই দিব যদি আছে, নাথাকিলে নালাগে। ইয়াত পান কাৰ্ডটো ভৰাব। আপোনাৰ পৰিয়ালৰ কোনোবা সম্পৰ্কিত ব্যক্তি, তেখেতৰ নাম, তেখেতৰ ইনফৰ্মেশ্যনখিনি ইয়াত ভৰাব লাগিব। ঘৰত থকা সম্পৰ্কিত ব্যক্তি এজনৰ ইনফৰ্মেশ্যনখিনি ইয়াত ভৰাব লাগিব। তেখেতৰ লগত আপোনাৰ ৰিলেশ্যনটো দেখাব লাগিব। যদি আপুনি বিয়া পতা নাই, তেতিয়াহ'লে আপুনি দেউতাৰ লগত সম্পৰ্কটো দেখাব পাৰে। তো আপুনি কি হয়, চন হয় তেখেতৰ, তো ৰিলেটিভছৰ আপোনাৰ দেউতাৰ নাম ইয়াতে আপুনি ভৰাই দিব লাগিব। আপুনি দেউতাৰ নামটো ইয়াত ভৰাই দিলে, তাৰপিছত আহিল আপোনাৰ ঠিকনা, এড্ৰেছ লাইন, আপুনি প্ৰথমতে ইয়াত দিব লাগিব। প্ৰথম ঠিকনাখিনি ভৰাব। দ্বিতীয়টো ছেকেণ্ড এড্ৰেছ থাকিলে ছেকেণ্ড এড্ৰেছ দিব। ইয়াতে আপুনি ষ্টেট অলৰেডি আছাম আছে, ইয়াত আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ইয়াত আপোনাৰ চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ইয়াত চাৰ্কল অফিচ চিলেক্ট কৰিব, ইয়াত মৌজা কি হয় চিলেক্ট কৰিব। ইয়াত আপোনাৰ গাঁওখন নিজে আহি যাব তেতিয়া। তাৰপিছত ইয়াতে আপুনি ঘৰ নম্বৰটো ভৰাব লাগিব। আপোনাৰ যি ঘৰ নম্বৰ হয় সেইটো আপুনি ইয়াত ভৰাই দিব। তাৰপিছত আপুনি ইয়াত আপোনাৰ পুলিচ ষ্টেচনৰ নামটো লিখিব, যি হয় পুলিচ ষ্টেচন। তাৰপিছত আপোনাৰ ডাকঘৰটো লিখি দিব, অৰ্থাৎ পোষ্ট অফিচ। তাৰপিছত ইয়াত আপুনি আপোনাৰ পিনক'ডটো লিখিব লাগিব। ইয়াত আপুনি পিনক'ডটো ভৰালে, গোটেইখিনি ইনফৰ্মেশ্যন ভৰোৱাৰ পিছত আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব। হয়, ইয়াত আপুনি দেখা পাইছে নহয়, ছেভ এণ্ড নেক্সট, এইটো অপশ্যনত আপুনি ক্লিক কৰিব। এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি চাব, ইয়াত আপোনাৰ ডকুমেণ্টছখিনি এতিয়া আপুনি আপলোড কৰিব লাগিব। হয়, প্ৰথমতে কি কৈছে, পাছপোৰ্ট চাইজ ফটোখিনি আপলোড দিব লাগিব। ইয়াত এফিডেভিটটো দিব লাগিব। তাৰপিছত স্কেন কপি অফ কোৰ্ট ফি ষ্টাম্প যোনটো আছিল, স্কেন কপি অফ ডেট অফ পে'মেণ্ট ৰিচিপ্ট, অৰ্থাৎ খাজনা ৰিচিপ্টটো ইয়াত দিব লাগিব। এনি আদাৰ ডকুমেণ্ট ছাপৰ্টিং ডকুমেণ্ট আপুনি যেনেকৈ ভোটাৰ লিষ্টখন আছিল সেইখন বা এফিডেভিটখনো আপুনি ইয়াত দিব পাৰে। তো চাওক, গোটেইখিনি ফিল আপ কৰাৰ পিছত
তো আপুনি এনেকৈ আপুনি কি কৰিব লাগিব প্ৰথমতে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপুনি সিলেক্ট কৰিলে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপুনি ব্ৰাউজ কৰি দিয়াৰ লগে লগে আপোনাৰ গেলাৰীৰ পৰা আপুনি ফটোখন সিলেক্ট কৰি ল'ব পাৰিব। তাৰপিছত আপুনি এফিডেভিটখন এনেকৈ সিলেক্ট কৰি লৈ আপুনি আপলোড দিব লাগিব। এনেদৰে এটা ডকুমেণ্টছ আপলোড কৰাৰ পিছত শেষত সেভ এণ্ড নেক্সট বটন যোনটো দেখা পাইছে ইয়াতে আপুনি ক্লিক কৰি ফৰ্মখন ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন অলৰেডি ছাবমিট হৈ গৈছে। তো আপোনাৰ এনেকৈ দেখাব গোটেইখিনি এড্ৰেছ আপুনি যি ফিল কৰিছিলে গোটেইখিনি আহি যাব, ডকুমেণ্টছখিনি আপলোড হোৱা দেখাব। তাৰপিছত আপুনি কি কৰিব লাগিব, মেক পে'মেণ্ট অপশ্যনত গৈ আপুনি পে'মেণ্টটো কৰি দিব লাগিব। হয় বন্ধু বান্ধৱীসকল, পে'মেণ্টটো কৰাৰ পিছত আপুনি এটা ৰেফাৰেঞ্চ নম্বৰ লাভ কৰিব আৰু সেই ৰেফাৰেঞ্চ নম্বৰৰ যোগেদি আপুনি ৰেফাৰেঞ্চ নম্বৰটোৰেদি আপুনি আপোনাৰ এপ্লিকেশ্যনখন কোনখিনি পাইছে বা কিমান দূৰ কাম আগবাঢ়িছে সেয়া আপুনি চাব পাৰিব। হয় বন্ধু বান্ধৱীসকল, এই আছিল বাকিজাই ক্লিয়াৰেন্স চাৰ্টিফিকেট অনলাইন আবেদন কেনেকৈ কৰিব পাৰি সেয়া। তো আপোনালোকে গম পালে। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। হয়, এনেদৰে আগলৈ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বিকশিত আছাম। আৰু আজিলৈ ইমানতে এৰিছোঁ। জয় আসাম।